স্বাগতম জনাইছোঁ মোৰ চেনেললৈ ফুপালী শৰ্মা ভ্লগছলৈ। আচলতে 11 মাহ হ'ল মই কোনো ধৰণৰ ভিডিঅ' চেনেলটোত আপলোড কৰিব পৰা নাই। কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে এনেকুৱা হৈছে। আচলতে শহুৰ দেউতাও ঢুকাল, তো তাৰো মানে এটা দুখ হৈ আছে। সেইটোৰ কাৰণেও গোটেই ফেমিলিটো আৰু লগতে মোৰ বহুত মানে এটা মনটোত এটা বহুত বেয়া লাগিছে। তো তাৰে কাৰণে ভিডিঅ' চিডিঅ' দিবলৈ একেবাৰে মন যোৱা নাছিলে। তো যোৱাকালিৰ পৰা ভাবিলোঁ যে চেনেলটো আকৌ চলাওঁ। তো তাৰে কাৰণে আজিৰ ৰাতিপুৱাৰ পৰা মই এটা ভ্লগিং ষ্টাৰ্ট কৰিছোঁ। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ৰাতিপুৱা এয়া বাজিছে 10টা আৰু আহি পাওঁতে অকণমান দেৰিয়ে হ'ল। পাকঘৰ নিজৰো কিছুমান কাম আছিলে, কৰি মেলি আহিলোঁ। তাৰপাছত এয়া মই ৰুটি আৰু অকণমান চব্জি বনাওঁ বুলি আহিছিলোঁহে। আহি গ'ল মোৰ ল'ৰাটো, আৰু সিও মানে কামবিলাক কৰিব ধৰিছে মোৰ নিচিনাকৈয়ে। মোক পূৰা ফ'ল' কৰি আছে সি, মই কেনেদৰে ৰুটি বনাওঁ। আৰু এয়া বনাইছোঁ চব্জি, ৰঙালাও, তাৰপাছত কঁঠালৰ গুটি, সেনেদৰে এখন, তাত দিছোঁ চয়াবিন। আৰু ৰুটি বনাই দেখিছেনে এয়া কি কৰিছে, কৰবাৰ পৰা এটা বেয়া জলকীয়া আনি বেলি দিছে। সেইখিনি আধা শেষত পেলাবলগীয়া হ'ল মই। এয়া লাভ কৰিলে মোৰ। এয়া চাওকচোন কি কৰি আছে, গোটেইবিলাক লেতেৰা কৰি থৈহে যাব মানে সি। আৰু ৰুটি বনোৱা মিলি হৈ গ'ল, আৰু তাক মই খাবলৈ দিব যাব ওলাইছোঁ। এয়া মানে টিভিৰ ৰুমত সি বহি আছে। আৰু দেখিছেনে একেবাৰে ৰুটিখন দিয়াৰ লগে লগে সি একেবাৰে কি যে বস্তু দিছোঁ ন, খুব মানে বেয়া পাইছে দিয়াৰ কাৰণে। নোৱাৰে খাব সি, খোৱাত খুবেই বেয়া হয়, একো বস্তুৱে সি নাখায়। গলটোত ধৰি আছে আৰু মোক টিভিটো দিব দিছে। মই টিভিটো দি দিছোঁ। তাৰপাছত আহিছোঁ এয়া হাজবেণ্ডৰ কাৰণে এইখিনি ৰেডি কৰিছোঁ, তেখেতে আহি খাব। আৰু তাৰপাছত মই তাক অকণমান ভাত খুৱাই ল'ম। এয়া ৰাতিপুৱাৰ এইখিনি আৰু ৰুটি চব্জি, আৰু লগতে তেওঁক দিছোঁ কেঁচা পিঁয়াজ অকণমান, তেওঁ খাই ভাল পায়। তাৰপাছত আহিলোঁ এয়া কাপোৰ মেলিবলৈ ওপৰত। এইখিনি ছাদত মই এইখিনি কাপোৰ মেলোঁ, সদায় আহোঁ। যিহেতু ইয়াতে ধুনীয়া বতাহ লাগে আৰু কাপোৰখিনি সোনকালে শুকাই যায়, তো এইকাৰণে কাপোৰ অকণমান ধুব লগাও আছিল। আৰু এয়া চাওকচোন ৰাতিপুৱাৰ দৃশ্য, ইমান ভাল লাগে ৰাতিপুৱা এইখিনি সময়ত। আৰু সেইটো হৈছে ৰাস্তা, সেইফালেদি যাব পাৰি গীতানগৰ। আৰু এয়া আচলতে চিৰিয়াখানাৰ কাষতে হয় আমাৰ এইফালে। আমাৰ কাষতে মানে চিৰিয়াখানাখন আছে। এই যে দেখিছে এইখিনি, এইফালে সেইখিনিয়ে চিৰিয়াখানা হয়, তাৰ পৰা চিৰিয়াখানা এইফালে ওচৰতে হয়। আৰু এইখিনি ঠাই বহুতে ভাল লাগে। তো আহিলোঁ, আহি পেলাই শিলঘৰীয়া মাছ এখেতে ৰাখিছিল, হাজবেণ্ডে ৰাখিছিল, আৰু ঘৰৰে লাও গছৰ আগ আনিছে। তাৰপাছত এয়া হৈছে মচন্দৰী টেঙা। আপোনালোকৰ ফালে এই শাকবিধৰ নাম কি বুলি কয় কমেণ্টত জনাবচোন। আৰু ইয়াতে দিছোঁ মই অমৰা গছৰ 3-4টামান পাত, সেইটো অৱশ্যে টেঙাই হয় আৰু দিলে টেষ্টটো ভাল উঠে। আৰু লগতে লাও গছৰ ফুল, ল'ৰাই খাই খুবেই ভাল পায়, গতিকে তাক কেইটামান বৰ বনাই দিব লাগিব। এইখিনি ধুই মেলি কাটি গোটেইখিনি ৰেডি কৰি লৈছোঁ মই। এয়া মাছখিনি নিমখ হালধি সানি লৈছোঁ, লগতে গোটেইখিনি শাকখিনিও ধুই লৈছোঁ। গোটেইখিনি যোগাৰ যেতিয়া কৰি লোৱা যায় তেতিয়াহ'লে ৰন্ধাত খুবেই সহজ হয় আৰু খুব সময় নালাগে, সোনকালে হৈ যায় ৰন্ধা। মচন্দৰী টেঙাখিনি বনাবলৈ মই প্ৰথমতে ইয়াতে মই অকণমান তেতেলী টেঙা ইয়াতে তিয়াই থৈ দিছোঁ এই বাতিটোত, দেখিছেনে এইখিনি পানী, আৰু সেইখিনিও যথেষ্ট। সেইখিনি পানীতকৈ মই বেছিকৈ নিদিওঁ। আৰু ইয়াৰ ভিডিঅ'টো মচন্দৰী টেঙা যিটো মই বনাম, ইয়াৰ ভিডিঅ'টো মই পিছত আপলোড কৰিম এই মোৰ চেনেলতে, আপোনালোকে চাব পাৰিব। প্ৰথমতে মই টেঙাখিনিয়ে বহুৱাইছোঁ আৰু সৰিয়হ কেইটামান দিছোঁ তাত। মই এয়া এইখিনি আগতে মই বনাই লওঁ, আৰু ইয়াৰ ভিডিঅ'টো মই আপোনালোকক দেখুওৱা নাই, পিছত মই আপলোড কৰিম বুলি ভাবিছোঁ, আৰু বহুত দীঘলীয়া হৈ যায়। আৰু এফালে বহাই দিছোঁ মই মাছ, সেইখিনি হোৱাৰ পিছত মই মাছ বহাই দিছোঁ, আৰু লগতে মই আলু বইল হ'বলৈ দিছোঁ। মাছৰ আঞ্জা বনাম, আলুৰ আঞ্জা বনাম, তাত মাছ দিম। আৰু বৰখিনি এইখিনি, তাৰ কাৰণে অকণমান মই তাত আটা দিছোঁ, অলপমান নিমখ দিছোঁ, দি পেলাই এনেকৈ বনাই দিম। আৰু
বৰকেইটা ভজা হৈ গ'ল এয়া আৰু আনফালে মোৰ হৈ গ'ল এয়া লাও গছৰ আগখিনি মোৰ বনোৱা হৈ গ'ল। তাৰপাছত মাছৰ আঞ্জাখিনিও প্ৰায় হৈয়ে গ'ল। ইয়াতে মাছখিনি অকণমান সময় উতলিলেই হ'ল। যিহেতু 2টা বাজিলে আৰু গতিকে 2:15 মানত ভাত দিব লাগিব। আচলতে 2টা বজাত আমাৰ ঘৰৰ মানুহে ভাত খায়, কিন্তু আজি অকণমান মোৰ আহোঁতেই দেৰি হ'ল। তো এইকাৰণে মাছৰ আঞ্জাখিনি হৈ গ'ল, এইখিনি নমাই দিলে আৰু ভাত দিব পৰা হৈয়ে গ'ল। এয়া হৈছে হাজবেণ্ড আৰু মোৰ ল'ৰাৰ ভাতৰ থালিখন। তেখেতে মচন্দৰী টেঙাখিনি ৰাতি খাম বুলি ক'লে, কাৰণ পেটু ভাজি আছিল, মাছৰ পেটু ভাজি। তো এইকাৰণে এতিয়া নাখালে, তিতাই টেঙাই একেলগে নাখায়। আৰু ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।